নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো বঢ়িয়া। আপোনালোকে চাগে ভাবিছে মইনো এয়া কি ববিন ধোৱা দেখাই আছোঁ। পিছে আমাৰ যে কাপোৰ বাতি কাঢ়িব লাগি লৈছোঁ। মই আগতে দেখাইছিলোঁ যে আমি সূতা আনিলোঁ, সূতা ল'লোঁ, তাৰপিছত ঠিকা লৈছোঁ বাতি কাঢ়িবৰ কাৰণে। পিছে বিহু আহি আছে, বেলেগে বিহুৱান লগাইছে, আমি কিন্তু গলত লোৱা এয়া বিহুৱান লগোৱা নাই দেই। গলত লোৱা মানে গামোচা আৰু বিহুৱান লগোৱা নাই দেই। এয়া পিছে পিন্ধা গামোচাহে, মানে আমাৰ পিন্ধা গামোচাৰ প্ৰয়োজন হৈ আছে। আমাৰ ঘৰত ল'ৰা মানুহ নহ'লেও মানে বেলেগক লাগে আৰু তাৰ কাৰণে আমি এয়া গামোচাকে লগালোঁ। আৰু পিছে আমাৰ ৰংটো কেনেকুৱা লাগিছে ক'বচোন। আৰু এইফালে এয়া মায়ে ধুনীয়াকৈ ৰাহ ভৰাই আছে, মানে বাতি কাঢ়া হ'ল, তাৰপিছত বঢ়িয়াকৈ ৰাহ ভৰাই আছে। আৰু কিবা কাম কৰি থকা মাজতে কিবা এটা এনেও খাওঁ লাগে। পিছে কিবা এটাতো সেইটো হ'লে জানা নাযায়, কিবা ভাল খাব মন যায়। আৰু মই ধুনীয়াকৈ এয়া পকৰী ষ্টাইলত মানে আৰু কি বুলি ক'ম, আমি আটাৰে মালপোৱা বনালোঁ। তাৰপিছত ধুনীয়াকৈ এয়া দুটাৰ কাৰণে চাহ ৰেডি কৰি লৈছোঁ আৰু ময়ো বঢ়িয়াকৈ চাহ খালোঁ, মাকো দিলোঁ। পিছে একদম এনেকুৱাকৈ কাম কৰি থাকিলে চাহকাপ খাই বহুতেই বেছি ভাল লাগে। আৰু এয়া একদম চলাব লাগি লৈছোঁ। দেখিছেনে, ময়ো বেছি অকণমান চলাব লাগি লৈছোঁ। আৰু পিছে মই বহুত বেছি ভালকৈ নাজানো, অলপ অলপকৈ শিকিয়ে আছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি থ'ব। আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনালোকলৈ। আজিলৈ আহোঁ।